আজি আমি গম পাম যে মানুহৰ জীৱনত জীৱন ৰেখাৰ কিমান মহত্ব আছে। আপোনাৰ মোৰ জীৱনত আয়ু ৰেখাৰ ওপৰত কিমান মহত্ব আছে। তো আহক জানো। তাৰ আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, এটা খুব সুন্দৰ কমেণ্ট লিখিবলৈ নাপাহৰিব। তো জীৱন ৰেখাৰ মহত্ব জানিব হ'লে খুব ধুনীয়াকৈ আপোনালোকে জানিব। এনেধৰণৰ যদি এটা ৰেখাত এনেকৈ ঘুমাদাৰ যদি বুঢ়া আঙুলিলৈকে ঘূৰি যায় তেনে জানিব সেইজন জাতক খুব দীঘলীয়া আয়ু লৈ আহিছে। জীৱনত উঠা নমাটো আছে। তো কিছু সংখ্যক জীৱন ৰেখা এনেধৰণৰ অতা চিঙা দেখা পোৱা যায়। তো এনে ক্ষেত্ৰত ইয়াক অশুভ বুলি কোৱা হয়। কোনোবা দিনা এনেধৰণৰ জীৱন ৰেখাও আপোনালোকে দেখা পাব আধালৈকে অহা, আৰু কোনোবা দিনা দেখা পাব এনেকুৱা বিশাল জীৱন ৰেখা যিটো বুঢ়া আঙুলিলৈকে গুচি গৈ, এইটোকো অশুভ বুলি কোৱা হয়। কোনোবা দিনা জীৱন ৰেখা এনেধৰণৰো হয়, একেবাৰে বুঢ়া আঙুলিতে লাগি থকা। তো পৃথিৱীত কোটি কোটি মানুহ আছে যাৰ জীৱন ৰেখা প্ৰত্যেকৰে থকাৰ উপৰি মতভেদবিলাক